তো নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজিৰ সন্ধিয়াৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিগ ব্ৰেকিং নিউজ। মাত্ৰ 39 ছেকেণ্ডৰ ব্যৱধানত আহিল দুটাকৈ ভূমিকম্প আৰু এই ভূমিকম্পই কপালে ভেনেজুৱেল। ততে তাজপাতাৰ দৰে খহিল বৃহৎ অট্টালিকা। দুটাকৈ বিধ্বংসী ভূমিকম্পত ভেনেজুৱেলৰ ধ্বংসলীলা। গত 100 বছৰৰ ভিতৰত অন্যতম শক্তিশালী ভূমিকম্প আছিল এইটোৱেই। ৰিক্টাৰ স্কেল ক্ৰমে 7.2 আৰু 7.6 প্ৰাবল্য ভূমিকম্প। স্থানীয় সময় অনুসৰি বিয়লি 4:06 বজাত অনুভূত প্ৰথমটো জোকাৰণি হৈছিল। প্ৰথমটো ভূমিকম্পই জোকাৰি গ'ল দেশখনৰ কেৰিবিয়ান উপকূল। দেশখনৰ কাৰাকাছ নামৰ চহৰখনত ধ্বংসলীলা ভূমিকম্পৰ ফলত। ভূমিকম্পত বিমানবন্দৰকে ধৰি ওখ অট্টালিকাসমূহৰ বিস্তৰ ক্ষতি কৰিছে। ভেনেজুৱেলৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ জৰুৰীকালীন অৱস্থাত ঘোষণা। যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ভূমিকম্পৰ পিছত। পৰ্যন্ত জানিব পৰা হোৱা নাই হতাহত লোকৰ সঠিক সংখ্যা। আজিৰ আন এটা ডাঙৰ খবৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ এক ঘটনা। এজন আৰক্ষী কনষ্টেবলে এগৰাকী যুৱতীক প্ৰহাৰ অভিযোগ। আৰক্ষী কনষ্টেবল ধনমণি দাসৰ বিৰুদ্ধে এই গুৰুতৰ এটা অভিযোগ। সোমবাৰে নিশা প্ৰায় 11:30 বজাত সংঘটিত হয় এই জঘন্য ঘটনা। চিকিৎসাৰ বাবে জিএমচিলৈ আহিছিল যুৱতীগৰাকী। কেইবাদিনো ধৰি যুৱতীগৰাকীক অশ্লীল ইংগিত দি আৰহ অভিযোগ। জিএমচিলৈ অহা এজন ৰোগীক প্ৰহাৰত বাধা প্ৰদানৰ বাবে কনষ্টেবলজনৰ এই কাণ্ড। যুৱতীগৰাকীক চেণ্ডেলেৰে প্ৰহাৰৰ অভিযোগ কনষ্টেবল ধনমণি দাসৰ বিৰুদ্ধে। বাক্সাৰ মুছলপুৰৰ আৰক্ষী কনষ্টেবল ধনমণি দাসৰ বিৰুদ্ধে পূৰ্বেও আছে অন্যান্য বহু অভিযোগ। দুমাহ পূৰ্বে ওদালগুৰিৰ পৰা বদলি হৈ আহিছিল আৰক্ষী কনষ্টেবল ধনমণি। ভুক্তভোগী যুৱতীগৰাকীয়ে ভঙাগড় থানাত দিছে গোচৰ। এমচিৰ পুৰণি ভৱনৰ মহলাৰ ICUত সমীপৰ জিৰণি কোঠাত এই ঘটনা। ভঙাগড় থানাই নিশাই আটক কৰে কনষ্টেবল ধনমণি দাসক। যুৱতীয়ে দিয়া এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰে ধনমণিক। এটা ডাঙৰ খবৰ, গৃহযুদ্ধত বিধ্বস্ত কোৰিয়া ৰাষ্ট্ৰ ম্যানমাৰত প্ৰতিদিনে বৃদ্ধি পাইছে। সাধাৰণ নিৰ্বাচনৰ পাছতে ম্যানমাৰত হিংসা হত্যালীলা। গত 6 মাহত 702 গৰাকী নাগৰিকক নিৰ্মম হত্যা। 224 গৰাকী মহিলা, 153 গৰাকী শিশুক নৃশংস হত্যা। ম্যানমাৰত জনতা বাহিনীৰ নৃশংসতাই জোকাৰিছে বিশ্ব। আনৰ মমতাত ম্যানমাৰৰ এৰি পেলাইছে ৰঙিয়া শৰণাৰ্থী। রোহিঙ্গিয়াৰ শিবিৰত আক্ৰমণ কৰিছে জনতা বাহিনীয়ে। এটা ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 55 টকা জমা কৰি প্ৰতি বছৰে লাভ কৰিব 36,000 টকা। চৰকাৰৰ বৃহৎ আঁচনি কৃষকৰ বাবে। কৃষকৰ জীৱনত সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ লৈছে মোদী চৰকাৰে। বৃদ্ধ বয়সত যাতে কৃষকসকলে সমস্যাত নপৰে তাৰ বাবে এই এটা আঁচনি ফল দিবলৈ সাজু মোদী চৰকাৰে। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাকৈ পেঞ্চন। বছৰি কৃষকে পাব 36,000 টকাৰ আৰ্থিক সহায়। বৃদ্ধ বয়সত বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিলেও হ'ব। এতিয়া কোনে কোনে পাব PM কিষাণ মানধনা যোজনা? যিসকল কৃষকৰ 2 হেক্টৰ কৃষিভূমি আছে, যিসকল কৃষক 5 একৰতকৈ কম মাটি আছে, সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধাসমূহ। আবেদনকাৰী বয়স হ'ব লাগিব 18 পৰা 40 বছৰৰ ভিতৰত। আবেদনকাৰীৰ NPS, ESIC, EPFO নামৰ থাকে। আঁচনিখনত বিনিয়োগৰ প্ৰক্ৰিয়া অতি সহজ। প্ৰিমিয়াম বয়সৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ'ব। কেনেকৈ কৰিব এই আবেদন আহক জানি লওঁ। অনলাইনৰ মাধ্যমেৰে কৰিব পাৰিব এই আবেদন। জমা দিব লাগিব আধাৰ কাৰ্ড, মোবাইল নম্বৰ, মাটিৰ নথিপত্ৰ, বেংক একাউণ্ট। এই মাহে সক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব নিৰ্দিষ্ট ধনৰাশি। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন। এটা বিশেষ খবৰ, প্ৰকৃতিৰ ৰসত উত্তৰ পূব ইখনৰ পিছত সিখন ৰাজ্য। অৰুণাচলৰ ভয়াৱহতা নকমতেই ছিকিমত হাহাকাৰৰ অৱস্থা। ফলনে ছিকিমত লৈছে ভয়াৱহ এটা ৰূপ। কোৰ সন্মুখতে খহি পৰিল পাহাৰৰ বৃহৎ শিলাখণ্ড। ৰাত আবদ্ধ ছিকিমৰ শিহৰণকাৰী দুৰ্ঘটনাৰ এই দৃশ্যবোৰ। ছিকিমৰ পাকিয়ং জিলাত অতি ভয়াৱহ ৰূপ লৈছে এই ভূমিস্খলন। আৰু এটা বিশেষ খবৰ, মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 10ম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব অনুতীৰ্ণ শিক্ষাৰ্থীয়ে। শ্ৰেণীত পুনৰ নামভৰ্তিৰ বাবে অধিসূচনা জাৰি। অৱতীৰ্ণ হ'ব লাগিব 6 মাহীয়া পৰীক্ষাত। যিকোনো শিক্ষাৰ্থীয়ে নামভৰ্তি কৰি নিয়মীয়াকৈ স্কুললৈ নাহে বা অধ্যয়নত ফাঁকি দিয়ে, তেওঁলোকক পৰৱৰ্তী মূল পৰীক্ষাত বহিবলৈ দিয়া নহ'ব। আৰু এটা ডাঙৰ খবৰ, 5 বন্ধুৱে মিলি হত্যা কৰিলে গুৰুপ্ৰসাদ চৌধুৰীক। হত্যা কৰি ফেচবুকক লাইভত ক'লে ৰজা সদায় ৰজা আৰু প্ৰজা সদায় প্ৰজা। জয়পুৰত ভয়ংকৰ এই হত্যাকাণ্ড। হোটেলৰ কোঠালিত এই কাণ্ড কৰি বাহন লৈ পলাই যোৱাৰ সময়ত ফেচবুকত লাইভ। পুৰণি শত্ৰুতা বা টকা পইচাৰ লেনদেনক লৈ এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এটা ডাঙৰ খবৰ,
নৱজাতক চৰকাৰে দিব সোণৰ আঙঠি। ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ঠাই মামন আঁচনি। চৰকাৰী হাস্পতালত জন্ম হোৱা সকলো শিশুৱে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিৰ বাবে চৰকাৰে বছৰেকীয়া 755.83 কোটি টকা বণ্টন দিছে। এই আঁচনিৰ মূল উদ্দেশ্য চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি জনসাধাৰণ আস্থা বৃদ্ধি কৰা, উপস্থিত আৰু নৱজাতকক সন্মান জনোৱা, চৰকাৰী হাস্পতালত সুৰক্ষিত খবৰ হাৰ অধিক বৃদ্ধি কৰা। মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে গ্ৰহণ কৰিছে এই এটা ডাঙৰ আঁচনি। খবৰ ৰাজ্যত শীঘ্ৰে আহি আছে কঠোৰ আইন। টিকা খাই ৰাজপথত পিক পেলালে 5,000 টকা জৰিমনা দিব লাগিব। স্থানত প্ৰস্ৰাৱ কৰিলেও 100 পৰা 500 টকা জৰিমনা দিব লাগিব। চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনাৰ সম্ভাৱনাটো বেছি। অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই আইন। জিলা প্ৰশাসনক কৃতিত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ। টিকা স্বচ্ছ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ল'ব কঠোৰ সিদ্ধান্ত। আইন উলংঘা কৰিলে বিহা হ'ব কঠোৰৰ পৰা কঠোৰ এই শাস্তি। গুটখা ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত আহিব পৰা কঠোৰ নিয়ম।